গুৱাহাটীত আহি গোটেই কেইজনে চিঙৰা খাই থাকোঁতে দেখিলোঁ যে দেখোন চাৰিওফালে ইণ্ডিয়ান ক্ৰিকেট টিমৰ প্লেয়াৰবিলাক ঘূৰি আছে। মই বোলো কি আচৰিত। তাৰপিছত অলপ ঘূৰা মিলা কৰি গম পালোঁ যে আজি বোলে ইয়াত খেলা আছে, ইণ্ডিয়া ভাৰ্চেছ নিউজিলেণ্ডৰ। কথাটো গম পাই বোলো গুৱাহাটী আহিছোঁ যেতিয়া খেলখন চায়ে যোৱা যাওক, নে কি কয় ৰাইজ? এই বুলি কিবাকে আমি পাঁচজনে কোনেও গম নোপোৱাকৈ ষ্টেডিয়ামৰ ভিতৰত এটা কেপাচিটি কৰি সোমাই দিলোঁ। আৰু ষ্টেডিয়ামৰ ভিতৰত সোমাই এয়া পৰিৱেশ। ষ্টেডিয়ামত বহি খেল চোৱাৰ মজাই কিন্তু সুকীয়া ৰাইজ। এইফালে ফিল্ডত প্লেয়াৰবিলাকে ৱাৰ্ম আপ কৰি আছে আৰু আমি অলপ ষ্টেডিয়ামখনতে ইফাল সিফাল ঘূৰি আছোঁ। আৰু এনেকৈ কিছু সময় পিছত টছ হ'ল আৰু খেলো আৰম্ভ হৈ গ'ল। খেলখন কিন্তু ভাল ৰোমাঞ্চকৰ হৈছিল দেই। ইণ্ডিয়ান টীমৰ পাৰফৰ্মেঞ্চেই বেলেগ এটা লেভেলৰ আছিল। 20 অভাৰৰ খেলখন 10 অভাৰতে টাৰ্গেট কমপ্লিট কৰি জয়লাভ কৰিছিল। আৰু এনেকৈ আমি খেলখন শেষ কৰি আজিৰ ভিডিঅ'টো ইয়াতে সামৰিছোঁ।